তোমাৰো চাকৰি হে স্কুল তালা একদম তালা লগাই দিম একদম তালা সব সাসপেনশন কৰি দিম সব শেষ কৰি দিম কিন্তু তোমাৰ আজি ভাগ্য ভাল ছাত্ৰসকল আইছা গোটেই আজি অফিচৰ পৰা একজন ডাঙৰ ছাৰ আহিব তোমালোকক প্ৰশ্ন সুধিব পাৰে তোমালোকে বঢ়িয়াকৈ উত্তৰবিলাক দি যাবা छटिया ना पल्ले हैगा कोई बॉयफ्रेंड जा तू सीवी कर ले পঢ়াপাতি কেনেকুৱা চলিছে পঢ়াপাতি ছাৰ একদম বঢ়িয়া বঢ়িয়া তেতিয়াহ'লে মই ছাত্ৰক কিবা কিবি সুধিব আপুনি সুধি যাওক তাৰমানে তন্নকৈ উত্তৰ দি যাব ছাত্ৰই ঠিক আছে ভাল কথা ছাত্ৰসকল মই কিছুমান প্ৰশ্ন ধৰিম প্ৰশ্ন সুধিম আৰু সহজে তোমালোকে ক'ব পাৰিবা ছাৰ আপুনি প্ৰশ্ন কৰক গোটেই শিক্ষিত ঘৰলৈ ল'ৰা আপুনি সুধি যাওক খালি ভাল কথা এনেকুৱা ভাল লাগে আৰম্ভ কৰক ছাৰ দেচোন তুমিও কোৱাচোন আমাৰ ভাৰত স্বাধীন কেতিয়া হৈছিল ছাৰ মই পাৰিম ছাৰ 20 দিনমান হ'ব লাগে ছাৰ কেনেকে ছাৰ আমি সিদিনা দেখোন গোটেই লগ লাগি ভাৰত স্বাধীন কৰিলোঁ জাতীয় পতাকাটো কৰিলোঁ কি মাছৰ কি কৈছা এইগিলা ছাৰ হ'ব পাৰে দিয়ক 2-3 দিন কম বেছি হ'ব পাৰে ছাৰ বেলেগ প্ৰশ্ন আৰম্ভ কৰক ছাৰ বেলেগ সোধক বাৰু ঠিক আছে নেক্সট প্ৰশ্ন সুধিম তুমি কোৱাচোন বিদ্যুৎ কোনে আৱিষ্কাৰ কৰিছিল ছাৰ মই কওঁ তুমি পাৰিবা কোৱাচোন তুমি কোৱা ভাল কথা কোৱাচোন কোৱা তুমি আমাৰ দেউতাই কৰিছিল কেনেকে ছাৰ আমাৰ সৰু ভাইটোৰ নাম বিদ্যুৎ তুমি কি কৈছা এইগিলা নাই হৈ যাওক ছাৰ তাৰ সৰু ভাইটোৰ নাম বিদ্যুৎ ময়ো জানো ছাৰ ৰবা তোমাক চাকৰি কোনে দিছে হা এইগিলা শিকিছে চলি হা তোমাৰ চাকৰি মই খাই দিম তোমাৰ সেইটোৱে অলপ মানে চিন্তা হৈছে ৰবা তোমাৰ চাকৰি কিন্তু মই খাই দিম দা এনেকৈ নহ'ব ছাৰ কাক গৰম দিছে আপুনি তোমাক গৰম দিছো হে তোমাক মোক গৰম দি লাভ নাই ছাৰ মই এতিয়া মাষ্টৰ চাকৰি নকৰোঁ কি কোৱা তুমি ছাৰ মোৰ সৰু ভাইটোহে ইয়াত চাকৰি কৰে তুমি চাকৰি নকৰা মই নকৰোঁ ছাৰ তাৰ মানে তোমাৰ সৰু ভাইটি চাকৰি কৰে হয় ছাৰ তুমি আহিছ ইয়াত হয় ছাৰ মোৰ সৰু ভাইটো ছাৰ বিয়া খাব যোৱাৰ কাৰণে আজি মোক পঠাই দিছে একে হয় নেকি তোমাৰ সৰু ভাই বিয়া খাব গৈছি আৰু তুমি ইয়াতে আহি হাজিৰ হৈছা মাতাকো মাষ্টৰ চাকৰি কৰিছা হয় ছাৰ এয়া শিক্ষা নেদে কি দিবা তুমি তাতকে শিক্ষা মাষ্টৰ হাজিৰা বৈঠকে কৰি দিয়াচোন মোক তুমি এটত খানে উলিয়াই দিয়া লওক ছাৰ আজি চব শেষ কৰি দিম আজি হাজিৰা এটাৰো নাৰাখো চব চলে হাজিৰা কাটি দিম চব শেষ কৰি দিম ছাৰ কাৰ হাজিৰা বহীত নাম কাটে হে আমাৰতো হাজিৰা বহীত নামেই নাই আমি স্কুলৰ পিছত গৰু চাৰি আছিলোঁ হেডমাষ্টাৰে টানি আনি বহি দিছে ছাৰ আমাক ইয়াতে তোমালোকে গৰু চাৰি থাকাৰে তোমালোকে ইয়াতে বহি দিছি নাই শেষ মাষ্টৰৰ এই ছাত্ৰৰ এই হেডমাষ্টাৰৰ মাতি লৈ লৈ যাম ছাৰ ছাৰ আপুনি মোক মাতিছিলে আহিছা তুমি ঠিকে আছে ৰবা তুমি কি হা তোমাৰ স্কুলত ছাত্ৰ নকল মাষ্টৰ নকল এইগিলা কি কি মানে কি হৈছে ইয়াতে হৈছে কি মই বুজি পোৱা নাই তাৰ মানে এনেকৈ কেনেকে হ'ব হা ছাৰ আমাৰ আলু নাই দালি নাপাওঁ কিতাপ মোৰ সুধা ভাতো খাব লগা হয় কি আলু ৰবা এই যে আলু দালিৰ কথা কেনেকে হৈ পৰে আৰু তুমি কি আলু দালিৰ কথা কৈছা তুমি মাহত তুমি দৰমহা নাপা ইমান ধুনীয়া চৰকাৰ তোমাৰ ঠন ঠনীয়া তোমাৰ দৰমহা দিছা তুমি আজি আলু দালিৰ কথা কৈছ ছাৰ আমাৰ দৰমহা নাই আমি ছাৰ ৰান্ধেনিহে তুমি কি ৰান্ধে নি তেতিয়াহ'লে হেডমাষ্টাৰ ক'ত গেল হা ছাৰ হেড ছাৰটো আজি আমাৰ এই সৰু সদ ডেকাৰ লগত বিয়া খাব গৈছে ছাৰ বিয়া খাবা বিয়া খাব গৈছে মাজে মাজে ছাৰ ইয়াক কষ্ট দিছে ৰান্ধেনিটো হেডমাষ্টাৰৰ তাৰ মানে কি হেডমাষ্টাৰ হয় ৰান্ধে নি তাকো হয় ছাৰ মাজে মাজে দি যায় দিয়ক ইয়াকে হা তোমাৰ এই মাষ্টৰটো নকলে হেডমাষ্টাৰ যাব আকৌ কি বিয়া খাবা আৰু ছেকেণ্ড মাষ্টৰ যাব বিয়া খাবা এই নহ'ব এই চব নহ'ব চব শেষ কৰি দিম আজি তোমাৰো চাকৰি হে স্কুল তালা একদম তালা লগাই দিম একদম তালা চব সাসপেনশন কৰি দিম চব শেষ কৰি দিম কিন্তু তোমাৰ আজি ভাগ্য ভাল আজি ছাৰ নাহি গম পাইছা আজি ছাৰ নাহি সেইটোৰ কাৰণে তোমাৰ ভাগ্য ভাল বাচি গৈছা একদম পিছে তুমি কোন হা তুমি কোনি মইতো ছাৰৰ ড্ৰাইভাৰ